ক'ত আছিলা তুমি প্ৰভু? তাকে গাদীত নাথাকিব পাৰোঁ, কিন্তু তোমাৰ গাদী এইখন কিন্তু নহয় দেই। মানে তোমাৰ গাদী বহুত ওপৰত হয়নে? এনেকে ঘপককে তলত সৰু ল'ৰাটোৰ নিচিনাকে এইখনতো মোৰে গাড়ীটো। নহয়, গাদীয়ে আছে হয়নে নহয়? তাতে মানে কথাটো হৈছে এনেই গাদী বুলি ক'লে পাৰি দিলেই হ'ল আৰু য'তে মন যায়। তাতে আকৌ জুবিন গাৰ্গ হয়নে? আৰু পিছফালে ছাপৰ্ট দিবলৈ যিকেইজন আছে হয়নে? ওকে আছে হয়নে নহয়? মিছা ক'লে কিটা চব ডাঙৰ ডাঙৰ মানুহবোৰ, ডাঙৰ মানুহবোৰ আছে গোটেইবোৰ আছে। আছে আছে আছে। ভয়ো লাগে নহয় মাজে মাজে। মিছা ক'লে কিডাল হ'ব? মিছা বুলি এইডাল আছে কিন্তু বৰকে তোমাই দিওঁ নি? নাই মই নেক্সট গাড়ীটো আহিবলৈ চান্স নাইতো নাই। এইডাল দেখুৱাই থাকিলে অলপ পিছতো নথকা হৈ যাওঁ। এনেই কেনেকুৱা লাগিছে ইয়ালৈ আহি? এনেকুৱা মজা লাগিছেনে বাৰু? ভাল লাগিছে। এতিয়া ফুটাব পাৰিলে আৰু ভাল লাগিলেহেঁতেন। ঠিক দুটামান এনেইতো আমাৰ দিন নাই, নহ'লে এনেকুৱা গুলি হয়নে? আমি ৰাতিপুৱা আমি সদায় বুকুত খায়ে থাকোঁ। খাই মই ৰাতিপুৱা এমুঠি নহ'লে মায়ে মোক স্কুললৈ যাবলৈ নিদিয়ে আগতে। আমাৰ যোৰহাটৰ কথা কৈছোঁ, মিছা ক'লে কিডাল হ'ব? গুলি খাই স্কুললৈ গৈছিল নি? আমি এমুকা খাই যাওঁ আগতে। আমি ক্লাছৰ প্ৰতি এনেকৈ গুলি খাওঁ। আমাৰ দিনত অলপ বেছি হৈছে নেকি বাৰু? অলপ বেছি হৈছে। অকণমান কমাই ল'লেই হ'ল আৰু কিনো আৰু মিছা ক'লে কিডাল হ'ব হয়নে? গাড়ীত নথকা মানুহ তাতে এনেওতো আণ্ডাৰৱৰ্ল্ড হিট মাৰিবই বুলি শুনিছোঁৱেই অলছ। সেইকাৰণেতো গাড়ীত নথকাটো। গাড়ীত নথকা মানে কি আণ্ডাৰৱৰ্ল্ড? মানে গাড়ীত যিটো বস্তু নাথাকে আৰু আণ্ডাৰৱৰ্ল্ড, আণ্ডাৰৰ বস্তুবিলাক গম পাইছে নহয়? এইটো মানে বহাটো হয়নে নহয়? বেলেগ। সেইকাৰণে তলত বহিছোঁ, আণ্ডাৰত বহিছোঁতো। হয়, এই আণ্ডাৰৰ বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট বস্তু মানে। অভাৰত বহা নাইতো, আণ্ডাৰত বহিছোঁ। আণ্ডাৰত মইতো কওঁ আণ্ডাৰতেই টেলেণ্টবিলাক সোমাই আছে। আণ্ডাৰতে গোটেই বস্তুবিলাক। আণ্ডাৰৰ বস্তুবিলাক গুৰুত্ব দি ল'বও লাগে। চব বস্তু অকল আণ্ডাৰ ৱৰ্ল্ড, আণ্ডাৰ হেৰি হয়নে? হেৰিটো নালাগে সেইটো ইয়াত নেদেখুৱাব। তাকে সেইবিলাকতো আছে। তাৰ ওপৰঞ্চি ডাঙৰ কথাটো হৈছে আণ্ডাৰৱৰ্ল্ড হিট মাৰিব মানে 3জন মানুহ বুলি কোৱা নাই, 3টা আখৰৰ নামবিলাকৰ কাৰণে। নিপন, জুবিন আৰু তাতে মেইনজনটো আছে বিজু। হ'লে কিডাল হ'ব? পিছফালে আকৌ ফুক ন হয়নে? গতিকে হিট হ'বই হয়নে নহয়? এই তিনিটা মানে 3জন য'ত নিৰঞ্জন ত'ত নটো থাকিব লাগিব। কিন্তু তেনেকৈ চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল মাইকেল জেকচন হ'ব পাৰে। এইখন চিনেমাত যতীন তপন নাই বাৰু। বাট জুবিন নিপন হয়নে? বিজু ফুকনতো আছে। বাকী গোটেইবোৰ আছে। অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন, যতীন, নয়ন এই কেইজনমান থাকিলে আৰু। তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে 3টা আখৰ লাগিবই। 3টা আখৰ লাগিব নে কি কোৱা জুবিন মইনা? এনেকৈ বহিয়ে থাকে মানে ফুটোৱা মেলাবিলাক কৰিবা? নাই, ফুটোৱা মেলা নকওঁ এতিয়া। সেইটো বাৰু আণ্ডাৰৱৰ্ল্ডৰ প্ৰমোশ্যন আমি আছোঁ, উৎপাত কৰি আছোঁ, ফূৰ্তি কৰি আছোঁ চবেই। এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা। এতিয়া তোমাৰ অপিনিয়ন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকৈ। তথাপিও ইমান বেয়া পাব নালাগে আৰু। মিছা ক'লে কিডাল এনেই জুবিন মইনা এনেই ডাইৰেক্টৰজন কেনেকুৱা? অকণমান ওখ তথাপি চলি যায়নে? ভালনে ডাইৰেক্টৰজন? ডাইৰেক্টৰজন ভাল, খালি মই ডাইৰেক্টৰজন সদায় মানে মাৰি থাকোঁ। অলপ চাপৰ হ'ব লাগে ডাইৰেক্টৰবিলাক নেকি? ডাইৰেক্টৰবিলাক এনেকুৱা কথা নাই, কিন্তু তাক সদায় মই আগৰ চিনেমাখনো মাৰিছোঁ, এইখনতো মাৰিছোঁ। ওখ চাব বুলি কথা নাই মানে। ডাইৰেক্টৰ মাৰিলে মাৰিবই লাগে আৰু। মাৰিবই লাগে এইটোৱে মাল। তাকে 13টা আছে কিন্তু। কয় মাধৱত আছে, মালে আছে। তাতে আকৌ ইয়াত গুলি আছে যে অলপ যিমান হ'লেও হয়নে? অলি জুৱেল তাকে বাকীবিলাকৰ কথা মই নিজে নাপাতো বুলি ভাবিছোঁ। এই তাকেহে মইতো কওঁ মেইন মানুহেই আছে ইয়াত যিহেতু হয়নে? বোলে জুবিন মইনায়ো কয় বোলে মষ্ট বিউটিফুল লেডি হয়নে? গতিকে আমি ধুনীয়া সেইটোৱেতো কওঁ। মইতো কওঁ হাঁহি মইতো কওঁ অসমৰ হেমা মালিনী অলছো হয়নে? মিছা ক'লে কিডাল হ'ব হয়নে না?
মিছা ক'লেনো কিডাল হ'ব? নাই নাই মিছা ক'লে কিডাল হ'ব মই তোক কওঁ মানে বেলেগ যোনেই নহওক কিয় এই যোনটো মানে আমাৰ বোৱাৰীৰ যোনটো আমাৰ হেৰি সৌন্দৰ্য বেলেগত ক'ত পাবা আমেৰিকাই হওক অষ্ট্ৰেলিয়াই হওক হয়নে নহয় বাকী জেগাত তেনেকুৱা ফটফটীয়া সৌন্দৰ্যতা দেখিব পোৱা নাযায় নহয় আপোনাৰ দিনৰ ৰাস্তাবিলাকত নিচিনা মিহি গালখন আমাৰ দিনৰ হ'ব পাৰে আমাৰহে গালবিলাক এতিয়া সেই উমপুৰি গালখনৰ নিচিনা হৈ পৰিছে সেইটো বেলেগ কথা হয়নে নহয় সেইটো বেলেগ আমাৰ দিনৰ কথাও সুকীয়া এতিয়াও কথা সুকীয়া অলছো মিছা এতিয়া গাল গালেই গালেই হয়নে তাল মিলটোহে আচল মেইন কথা তাল মিল তাল মিলটোৱে মিল গাল ইছে তাল মিলা গাল ইছে তাল মিলা এই আপুনি ভাল গায় দেই তাকে তথাপি অহংকাৰ নাই দেখিছেনে বাৰু দিয়া বাঘিন পাল দিয়া